নমস্কাৰ, মই মালবিকাই মোৰ চেনেলটিলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই আলু পালেঙৰ এটা সুন্দৰ ৰেচিপি আপোনালোকৰ বাবে আগবঢ়াইছোঁ আৰু এই ৰেচিপিবিধ খুব সহজে বনাব পাৰি। আহক তেনেহ'লে আমি এই ৰেচিপিবিধ মই কেনেধৰণেনো বনাওঁ তাকেই চাওঁ। প্ৰথমে মই পালেংখিনি খুব ধুনীয়াকৈ বাছি লৈ ধুই ল'ম এনেধৰণে আৰু ধোৱাৰ পাছত মই এনেকৈ কাটি লৈছোঁ আৰু পাৰিলে অকণমান গৰম পানী দি ধুই ল'ব, নিমখ দি লৈ মই তেনেধৰণেই ধুই লৈছোঁ। এতিয়া মই কেৰাহী এখন গৰম কৰি তাত তেল দি লৈ এতিয়া আলু কেইপিচ ফ্ৰাই কৰি ল'ম অকণমান। একেলগেও দিব পাৰি কিন্তু তেতিয়া আলুখিনি সিজোতে অকণমান সময় লাগে, সেইবাবে মই প্ৰথমে অকণমান আলুখিনি ফ্ৰাই কৰি ল'ম, হাফ ফ্ৰাই কৰি। আৰু আপোনালোকে দেখিছে মই আলুখিনি অকণমান ডাঙৰকৈ কৰিছোঁ, সেইবাবে আগতীয়াকৈ ফ্ৰাই কৰি লৈছোঁ। লগতে আলু ফ্ৰাই কৰি ল'লে পানীখিনি যেতিয়া নাইকিয়া হৈ যায় তেতিয়া খাবলৈও ভাল হয়। আলুখিনি ফ্ৰাই কৰা হৈ গৈছে আৰু এতিয়া মই এখন প্লেটত এইখিনি উঠাই লৈছোঁ। এতিয়া মই সেই একেখিনি তেলতে নৰ্মেল জিৰা দিছোঁ ইয়াতে। জিৰাকেইটা অকণমান ফুটিবলৈ দিম। এতিয়া মই এটা পিঁয়াজ লৈছোঁ আৰু পিঁয়াজটো এই মিহি মিহিকৈ এনেকৈ কাটি লৈছিলোঁ এনেধৰণে। এতিয়া মই এইখিনি পিঁয়াজ ইয়াত দি দিছোঁ। আৰু মই 5 ফুটা নহৰু লৈছিলোঁ আৰু নহৰু কেইফুটা মই সৰু সৰুকৈ কাটি ল'লোঁ এনেধৰণে। কাটি লৈ এতিয়া সেয়াও মই তেলত দিছোঁ। আৰু অকণমান দিছোঁ ইয়াতে আদাও সৰু সৰুকৈ কাটি লৈছোঁ, আপোনালোকে দেখিছে। এইখিনি কিছু সময় ভজাৰ পিছত মই এতিয়া দিছোঁ ইয়াতে 1 চামুচ ধনিয়া গুড়ি, আধা চামুচ দিছোঁ জিৰা গুড়ি আৰু আধা চামুচ দিছোঁ চাট মছলা। আৰু এয়া হৈছে কাশ্মীৰী ৰেড চিলি পাউডাৰ। ইয়াতে এইখিনি মই ভাল ধৰণে মিলাই ল'ম। আৰু এতিয়া দিছোঁ মই ইয়াতে অকণমান হালধি গুড়ি। মছলাখিনি যাতে জ্বলি নাযায় সেইবাবে মই ইয়াত অকণমান পানী ব্যৱহাৰ কৰিছোঁ। পুনৰ অকণমান পানী ব্যৱহাৰ কৰিছোঁ, যিহেতু তেল বহুত বেছি দিয়া নাই। আৰু মছলাখিনিও তেলখিনি শুকুৱাই লৈ গৈছে। কিছু সময় ভাজাৰ পাছত এতিয়া মই এটা বিলাহী সৰু সৰুকৈ কাটি লৈছিলোঁ আৰু সেইখিনি মই এতিয়া ইয়াত দি দিলোঁ। আৰু এইখিনি এতিয়া ভাল ধৰণে ভাজি ল'ম। মছলাখিনি ভালকৈ সিজিবৰ বাবে মই এতিয়া অকণমান ঢাকন দিছিলোঁ। মছলাখিনি ভাল ধৰণে ভজা হৈ গৈছে আৰু এতিয়া মই যিখিনি আলু ফ্ৰাই কৰি ৰাখিছিলোঁ সেইখিনি মই ইয়াত দি দিছোঁ আৰু ভাল ধৰণে মছলাৰ লগত মিলাই ল'ম। এনেধৰণে পালেঙৰ চব্জি বনাই খাই চাবচোন, বিৰাটেই ভাল লাগে। আমি সাধাৰণতে কি হয় পালেঙৰ, এতিয়া আপোনালোকে দেখিছে এয়া মই জোখ অনুযায়ী নিমখ দিলোঁ। পালেং সাধাৰণতে আমি কিহেৰে খাওঁ যে মাছৰ জোল বনালোঁ নহয় পালেং পনীৰ বনালোঁ তেনেধৰণে খাওঁ। বিশেষকৈ এনেধৰণেও চব্জি বনাই খাই চাব, খুবেই ভাল পাব খাই লৈ।
আলুখিনিৰ লগত মছলা খুব ধুনীয়াকৈ মিলি গৈছে আৰু ইয়াৰ পাছতে এতিয়া মই যিখিনি পালেং কাটি ৰাখিছিলোঁ সেই পালেংখিনি এতিয়া ইয়াত দি দিছোঁ এয়া আৰু এইখিনিও ভাল ধৰণে মিলাই ল'ম। পালেং সিজোতে বেছি সময় নালাগে যিহেতু আলু সিজিছে আমাৰ আধাখিনি আৰু এই অকণমান সময় যদি আমি পালেঙৰ লগত সিজাই দিওঁ তেনেহ'লে খুব সোনকালে চব্জিখিনি হৈ যাব। সেইবাবেই মই আচলতে আলুখিনি প্ৰথমে ফ্ৰাই কৰি লৈছিলোঁ। এতিয়া আপোনালোকে ইয়াত দেখিছে পালেংখিনি প্ৰায় কমি গৈছে আৰু এইখিনি আলুৰ লগত মিক্স হৈ গৈছে ধুনীয়াকৈ। এইদৰে আমি কিছু সময় সিজাম এইখিনি। এতিয়া মই ইয়াত দি দিছোঁ, আপোনালোকে দেখিছে ঘিউ 1 চামুচ দিছোঁ আৰু দিছোঁ ইয়াতে মই কিচেন কিং বুলি এটা মছলা আছে, সেই মছলাটো মই ব্যৱহাৰ কৰিছোঁ। সাধাৰণতে চব্জিত মই সেইটো মছলাই ব্যৱহাৰ কৰোঁ আৰু এতিয়া ওপৰত দিছোঁ গৰম মছলা। এইখিনি ভাল ধৰণে মই লৰাম আৰু গেছৰ ওপৰত 2 মিনিট ৰাখি মই গেছটো অফ কৰি দিম আৰু এইখিনি মই খুব ধুনীয়াকৈ মিলাই লৈছোঁ এতিয়া। আমাৰ চব্জি প্ৰায় ৰেডি হৈ গৈছে। দুই মিনিট হোৱাৰ পাছত মই এতিয়া গেছটো অফ কৰি দিছোঁ আৰু অফ কৰি লৈ এখন প্লেটত মই এনেধৰণে উলিয়াই লৈছোঁ। এই চব্জিবিধ আপোনালোকে লুচিৰ লগতো খাব পাৰে বা ভাতৰ লগতো খাব পাৰে, খুব ভাল পাব। এনেধৰণে খাই চাব এবাৰ। এয়া আমাৰ পালেং আলুৰ চব্জি হৈ গৈছে। ধন্যবাদ।